Hello everyone, কি খবৰ আশা কৰো সকলো ভালেই আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅলে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হৈছে কাতি বিহুৰ উৰুকা আৰু আপোনালোক সকলোলৈকে বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো আৰু ভাবিছো আজি ভিডিঅ এটা আৰম্ভ কৰো বিহুটো যা যোগাৰ কি কৰো নকৰো সকলো দেখুৱাই থাকিম আৰু বেছি নকৰো বাৰু নাৰিকল লাৰু কেইটামান বনাম আৰু তাৰপিছত পিঠা কি বনা কি নবনা সকলো ভিডিঅ কৰি থাকিম আপোনালোকক দিবৰ বাবে আৰু আপোনালোকে কি কৰিছে জনাব আৰু এতিয়া মানে পিঠা খুন্দিবলৈ যাম দুপৰীয়া এটা দুটামান বাজিবলৈ হ'ল আমাৰ ইও ভাত খাবলৈ আহিব সেইকাৰণে মই অকণমান দালি বনাই আছো দালিকণ হ'লে মানে যাম আৰু ভাজি সাজি বনাই হৈ গ'ল সতে চাউল কেইটামান তিয়াই থৈছো টুকিব লাগিব আৰু বৰটেঙা খাবলৈ লৈছো বহুত দিনৰ মূৰত বৰটেঙা খোৱাই হোৱা নাই এবাৰ তাৰপিছতে টেঙা চেঙা খাই লওঁ ভাতৰ যোগাৰখিনি কৰি লওঁ তাৰপিছত চাউল টুকি পিঠা খুন্দিমগৈ তাকে ভিডিঅ'টো চাই থাকিব শেষলৈকে শেষত চাই জনাব কেনেকুৱা পায় আশা কৰিছোঁ ভাল পাব বলক তেতিয়াহ'লে আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ বৰটেঙা খাবলৈ লৈছোঁ কিবা এটা কৈ দিয়া হাই বুলি ক'বই আৰু এয়া খাবলৈ ৰেডি হৈ গ'ল কেনেকুৱা আছে টেঙা নে মিঠা ছোৱালী নাই ছোৱালী ওচৰৰ খুৰীয়েকৰ ঘৰত আছেগৈ নিজৰহঁতৰ ঘৰত এয়া চাউলকেইটা টুকি মেলি ল'লোঁ এতিয়া যাওঁ মই খুৰী আৰু চুমি গ'লেই পিঠা খুন্দিবলৈ মই যাওঁ মই আহিছোঁহে খুৰীহঁতৰ চাউল পিঠা খুন্দি হ'বলৈ হ'ল কেইটামান আছেগৈ পিঠাগুড়ি আমি খুন্দি আছো ধুমধাম আমি কাতি বিহু পিঠাগুড়ি খুন্দিছো ভাই ঢেঁকী মাতদানো আজিকালি খুন্দিবলৈ পায় নেপায়তো বেছিভাগে মিক্সিতে খুন্দে হৈ গ'ল পিঠা খুন্দি আহিলোঁ পিঠা চিঠা থৈ মেলি আহিছোঁ ছোৱালী ঘৰলৈ যোৱাই নাই তাইক লৈ যাবলৈ আহিছোঁ ইয়ালৈ আহিলে ঘৰলৈ যাবলৈ মন নকৰে এয়া ছোৱালীক নিবলৈ আহি মই পিঠা টেষ্ট কৰিছোঁ আলহী আহিছে আলহী পিঠা বনাবলৈ লগাই দিছে এয়া বনাই আছে মালপোৱা নিজক চিনি পায় নহয় নিজো বাইক গোপালপুৰ পিঠা খুন্দিলোঁ উঠনিতে এতিয়াহে আনিছে গুড় এয়া আৰু আনিছে নাৰিকল দুটা আনিছে নাৰিকল লাৰু বনাব লাগিব এইকেইটা কিনো হে অমৰা কি কৰিবা অমৰা ৰেচিপি এটা কালি চাই থকা দেখিছিলোঁ সেইকাৰণে আনিছে নেকি এয়া পুঠি মাছ আনিছে অমৰাৰ লগত বনাব বোলে কি ৰেচিপি বনাই নাজানো আৰু এইখিনি গুড়খিনি কাটি ল'লোঁ এইটো কাপেৰে 2 কাপ দিছোঁ গুড় খালি এইখিনি গলাই ল'ব লাগিব ভালকৈ গুড়খিনি গলাই ল'লে এইখিনি অকণমান চেকি ল'ব লাগিব নহ'লে ইয়াত বালি থাকে গুড়খিনি কেনে কলা কলা লাগিছে এইটো কাপেৰে 2 কাপ দি দিছোঁ আৰু আটা 1 কাপ দিছোঁ এচামুচ বেকিং পাউডাৰ দিছোঁ আৰু অকণমান নিমখ দিছোঁ এইখিনি এতিয়া ভালদৰে মিলাই ল'ব লাগিব পাতল হৈছে আৰু অকণমান দি দিছোঁ এনেকৈহে কয় তুমি সৰু ছোৱালী নহয় এইখিনি ভালদৰে মিলাই ল'ম তাৰপিছত এইকেইটা খুন্দি গুড়ি কৰি ইয়াতে দি দিম ইয়াতে এনেকৈ চালি দি দিম এতিয়া এনেকৈ 2 ঘণ্টামান থৈ দিম তাৰপিছতে বনাম আৰু চোন নকৰি ঢাকি থৈ দিম আমাৰ ৰান্ধনি আহি পাই গ'লহি অফিচৰ পৰা আহি গা পা ধুলে ধুই মেলি এতিয়া আজৰি মোৰ মাছ পচা মেলা হৈ গ'ল আলু আৰু অমৰা বইল কৰিবলৈ কৈছিলে সেয়া কৰিলোঁ তাৰপাছতে আৰু পিঁয়াজ নহৰু এইবিলাক যোগালি কৰি মেলি দিওঁ কফি খাই বোলে কফি একাপ বনাই দি লওঁ তাৰপাছতে ৰান্ধনি কামত লগাই দিম আৰু এয়া স্পেচিয়েল কফি ৰেডি হৈ গ'ল খাওঁ তাৰপাছতে ৰান্ধনি কামত লাগি যাওঁ
আবার ঘুষ দিল সানি ঘুষ দিয়া না তুমি আকৌ এটা কৈছা ধনি বনাম বুলি টেস্টি টেষ্টি এয়া আলু পিটিকি ল'লে নিজে পিটিকিছে আৰু টেঙাখিনি উলিয়াই ল'লে চেপি এফালে মই আদা নহৰু পিচি দিলোঁ আৰু পিঁয়াজ মাছ ফ্ৰাই কৰি হৈ গ'ল কেৰাহী পাতি দিলোঁ কেৰাহীখন মাছ ভজা কেৰাহীখনে হয় অকণমান আগফালি দিছোঁ তেল দিছে মই দিছে বুলি কৈ যাব লাগিব স্পন দিছে আলুখিনি অকণমান ভাজি ল'লে টেঙা চব্জিবিলাক এনেও অকণ পাতল হ'লে ভাল লাগে এইখিনি উতলি আছে আৰু হৈ গ'ল ইমানখিনিতে ৰাখি দিওঁ নহ'লে আৰু বেছি পানী শুকাবলৈ দিলে বেছিকৈ টেঙা হৈ যায় নেকি কি কৰিছা হৈ গ'ল খানা ৰেডি অঁ ষ্টেট আনবক্সিং কৰি আছে আজি অৰ্ডাৰ দিয়া হ'ল বাৰু দিন আজি আহিছে আমাজনত দিছিলে ন দেখুৱাই আছোঁ ৰ'ব 2 বছৰ ৱাৰেণ্টি দিছে কিবা বেয়া হ'লে হেল্পলাইন নাম্বাৰত ফোন কৰিব লাগিব ন এনে কেজি আছে 1.75 কেজি চালো 2 বছৰ ৱাৰেণ্টি আছে এতিয়া মেইন বস্তুটোলৈ যাওঁ এইবিলাক পুষ্টি দিছে এইবিলাক পঢ়িবলৈ কেনেকৈ থাকিব বাদ দিয়া সেইটো আনবক্সিং তুমি দাঙিব পাৰিবা জানো জোৰ লাগিব কিন্তু ভাত কেইটামান বেছিকৈ খাবা দেই এইটো দাঙিব চাওঁ মই দাঙি চাওঁচোন অঁ গধুৰ আছে আকৌ অকণমান ৱেইটৰেহে আনিছোঁ বহুত ৱেইট সেইকাৰণে কৈছোঁ ভাত কেইটামান বেছিকৈ খাবা ইটো আগৰ পুৰণা নৰ্মেল ষ্টিলতকৈ এইটো ৱেইট বেছি আছে ঠিকে আছে দিয়া ভাত খাওঁগৈ ঠিক আছে খাওঁ প্ৰথমবাৰ বেলেগে বনোৱা দেখি এটা ৰেচিপি বনাওঁ বুলি ভাবিলোঁ কেনেকুৱা হৈছে টেষ্ট কৰি চাওঁ ভাল লাগে নে বেয়া লাগে খাই বৈ আজৰি হ'লোঁ ছোৱালীয়ে দেউতাকে দুটা শুলে মানে মোবাইল চাই আছে তাৰপিছতে এতিয়া মই পিঠাকেইটা বনাওঁগৈ মালপোৱাকেইটা টোপনি ধৰিছে পানীখিনি ওপৰলৈ উঠি আছে এইখিনি ভালদৰে মিলাই ল'লোঁ জোখটো ঠিকে আছে বাৰু কেৰাহী গৰম হৈ আহিলে এতিয়া ইয়াতে ৰিফাইন দি দিছোঁ তেল গৰম হৈছে নে চাবলৈ আমি টোপ দি চাব লাগে ওপৰলৈ উঠি আহিলে গম পাব আৰু হৈছে তেল গৰম হৈ আহিলে পিঁয়াজ দি দিছোঁ হেতা এখন লৈ লৈছোঁ জোখমতে এনেদৰে তেল দি দিব লাগে তেতিয়া ধুনীয়াকৈ ফুলি আহে এতিয়া দেখিছেনে ফুলি আহিছে মজা 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 এনেকৈ চাইডলৈ দি দিছোঁ ইয়াতে আৰু এটা দি দিওঁ পটাপট হৈ যাব তেতিয়া আকৌ দি দিব এনেকৈ তেল ওপৰত
ৰাতি 11টা বাজিলে এতিয়া মোৰ মালপোৱা বনাই হৈ গ'ল আৰু লাৰু বনাম বুলি ভাবিছিলোঁ মানে লাৰু বনোৱাটো নহ'লে এয়া নাৰিকল আনিছে আমাৰ ৰুকিব নোৱাৰি লাৰু বনাবৰ কাৰণে কোমলীয়া নাৰিকল গতিকে কাইলৈ আকৌ আনিব লাগিব তেতিয়াহে বনাব পাৰিম আৰু 11টা বাজিলে আমাৰ ছোৱালী এজনী টোপনি নাই আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰো লাৰু বনোৱা ভিডিঅ'টো কাইলৈ বনাম আৰু লাৰু কাইলৈ ভিডিঅ'টো বেলেগকৈ বনাম আৰু আজি ভিডিঅ'টো ইমানতে সামৰো কেনেকুৱা পাইছে জনাব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু কি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি থ'ব তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব আৰু শেষত আকৌ এবাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ বুলি কৈ দিয়ে সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ বুলি কৈ দিয়ে বাই বাই গুড নাইট কৈ দিয়ে গুড নাইট কাইলৈ ভিডিঅ'ত আকৌ লগ পাম